হাই বন্ধুসকল, এই অসমত না বিভিন্ন সময়ত বিভিন্ন ঘটনাবোৰে একেবাৰে ছ'চিয়েল মিডিয়াত বিভিন্ন বিৰাজ কৰে। চাওক, বৰ্তমান যদি আপোনালোকে চায়, অসমত বিশেষকৈ অসমত যদি আপোনালোকে বৰ্তমানত চায়, দেখা পাব যে অসমত অকল মিয়া ৰাজনীতি চলিছে। মিয়া কি? চাওক, কিছুমানে বিভিন্নজনে কমেণ্ট দিছে, বেয়াকৈ কমেণ্ট দিছে, মিয়াক মাৰি পেলাব লাগে, মিয়াক জ্বলাই দিব লাগে, বিভিন্ন কমেণ্ট আহিছে। আৰু কিছুমানে কৈছে মিয়া একেবাৰে খেদিব লাগে। এতিয়া চাওক, মিয়া এই মিয়া কণ আচলতে মিয়া কোনো জনগোষ্ঠী নাই। মিয়া এটা হ'ল শব্দৰ অৰ্থ হ'ল ডাঙৰীয়া, এটা সন্মানীয় শব্দ। আৰু সেই শব্দটোক লৈয়ে বিভিন্নজনে হিন্দু মুছলমানে বিভিন্নজনে ৰাজনীতি কৰিছে আৰু নিজৰ লাভালাভৰ কাৰণে এটা বিশেষ এটা ধৰ্মৰ মানুহক বিভিন্ন গালি গালাজ দিয়া আৰম্ভ কৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা লগে ক'লে মিয়া চাফা কৰি দিব লাগে, ক্লিন কৰি দিব লাগে, কিবা কিবি কৈছে। এতিয়া মই ক'ম যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিভিন্ন ৰাজনীতিৰ ব্যক্তিসকলে, ৰাজনৈতিক দলৰ ব্যক্তিসকল কিয় মিয়া বুলি কয়, কিয় মিয়াক লৈ ৰাজনীতি কৰে, এতিয়া কম আপোনালোকক খুলি কম। আপোনালোকে লাইনত থাকক আৰু আপোনালোকে কি কয়, মোৰ চেনেলত যদি নতুন আপোনাৰ ছাবস্ক্ৰাইব কৰি কিনে মোৰ লগত থাকিব বুলি আশা থাকিল। এতিয়া কম মিয়া কি, মিয়া কি আপোনালোকে থাকক। আৰু হাই বন্ধুসকল, মিয়াৰ ৰাজনীতি অসমত আজি চলা নাই। চাওক, যদি আপোনালোকে চাবলৈ যায়, এই মিয়াৰ ৰাজনীতি আজি অসমত আজি চলা নাই একেবাৰে। চাওক, ধৰক কেইবাবছৰ হৈছে যে মিয়াৰ ৰাজনীতি কৰে। চাব, যেতিয়াই ভোট আহে আৰু ভোট হোৱাৰ লগে লগে এই সাধাৰণ মানুহখিনি যিখিনি চৰ চুবুৰীত বসবাস কৰে, সাধাৰণ মানুহখিনি চবৰে টাৰ্গেট হৈ যায়। এইফালে চৰকাৰৰ হওক বা বিভিন্ন ৰাজনীতিক নেতাৰ হওক টাৰ্গেট হৈ যায়। কিয়? নিজৰ লাভালাভ। আৰু বিভিন্নজনে ভাবে যে মিয়াবিলাকক গালি পাৰিলে বা মিয়াবিলাকক বিভিন্ন ধৰণৰ অপবাদ দিলে যে নিজৰ যিটো আশা পূৰণ হ'ব। আৰু যাৰ বাবে বৰ্তমান মিয়া এটা টাৰ্গেট হৈ পৰিছে, মিয়া মানুহখিনি, অৰ্থাৎ এই চুৱাৰ চুবুৰীত বসবাস কৰা মানুহখিনি। আৰু বিভিন্নজনে চাব যে এই মিয়া টাৰ্গেট কৰি কিনে বিভিন্ন ভাষা গালি গালাজ পাৰিছে। কিন্তু চাওক, এই গালি পাৰিলে মিয়াৰ কি হ'ব? চাওক, একো নহয়, লাভো নহয়, লোকচানো নহয়। এতিয়া চাওক, কিন্তু লাভ হয় কাৰ? যিবিলাক ৰাজনৈতিক দলত বা বিভিন্ন ৰাজনৈতিক দল চলাইছে বা বিভিন্ন ৰাজনৈতিক নেতাবোৰ, সিহঁতৰ লাভ হয়। এই বন্ধুসকল, মই শেষত এটাই কওঁ যে আপোনালোকে নিজৰ ভাই খোৱাৰ মাজত কাজিয়া কৰি লাভ নাই। চাওক, আমাৰ লাভ নহয়। আমি যদি আপোনাৰ হিন্দুক গালি দিওঁ, হিন্দুৱে মুছলমানক গালি দিলে কোনো লাভ নহয়, লোকচানহে হ'ব, আমাৰ ক্ষতি হ'ব, সাধাৰণ শ্ৰেণীৰ মানুহ। কাৰণ যদি চাবলৈ যায়, এখন সমাজত আচলতে ধৰ্ম বুলি ক'লে চাব, দুটাই ধৰ্মই আছে, এটা হ'ল দুখীয়া, এটা হ'ল ধনী। এতিয়া চাওক, বিভিন্ন সময়ত সেই ধনী মানুহখিনি, যিবিলাকৰ টকা পইচা বহুত আছে, এই টকা পইচা থকা ধনী মানুহখিনি চাব, এই মানুহখিনি এই দুখীয়া মানুহখিনিক টাৰ্গেট কৰি লয়। গতিকে চাব, আমি হিন্দু মুছলমান কৰি লাভ নাই। আমাৰ অসম বুলি ক'লে, অসম আজি নহয়, অসম এই প্ৰাচীন কালৰ পৰা অসমত হিন্দু মুছলমান শিখ ইছাই সকলো ধৰ্মৰ মানুহে বসবাস কৰি আহিছে। গতিকে আমি যাতে সকলোৱে মিলা প্ৰীতিৰে থাকোঁ, কোনো ব্যক্তিয়ে বা কোনোবা ৰাজনৈতিক নেতাই যাতে আমাক গালি পাৰি বা আপোনালোকক গালি পাৰি যাতে কোনো নিজৰ আশা পূৰণ কৰিব নোৱাৰে, আমি চাব লাগিব। আৰু সেই নেতাবোৰক বাছে আমি যদি একাকুৰীয়া নকৰোঁ বা নেতাবোৰক আমি পৰিহাৰ নকৰোঁ, আমাৰ এটা সময়ত অসমত পুৰা বিপদ এটা আহিব। গতিকে আমি চাব লাগিব, সকলোক পৰিহাৰ কৰিব লাগিব।